মই ইলিয়াস আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিয়ান সাপোৰ্ট ইউটিউব চেনেল। আজি ৰাজ্যৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটিয়ে হৈছে ইণ্ডিয়ান অইল ৰিক্ৰুটমেণ্ট 2021। ইণ্ডিয়ান অইলত বাম্পাৰ চাকৰিৰ সুযোগ। জানি লওক আবেদন প্ৰক্ৰিয়া। প্ৰাৰ্থীসকলে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ অফিচিয়েল ছাইট iocl.com জৰিয়তে সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিভিন্ন পদৰ বাবে আবেদন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে ইঞ্জিনিয়াৰ আৰু অন্যান্য বিষয়ৰ পদৰ বাবে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ অফিচিয়েল ৱেবছাইট iocl.com জৰিয়তে সংশ্লিষ্ট পদৰ বাবে আবেদন কৰিব পাৰিব। কেমিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আদি পদ বিভাগসমূহৰ লগতে অন্যান্য বিষয়ৰ পদ পূৰণ কৰা হ'ব। প্ৰাৰ্থীসকলে 26 জুলাইৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেদৰে আবেদন কৰিব? প্ৰাৰ্থীসকলে প্ৰথমে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিবলৈ সংশ্লিষ্ট কোম্পানীৰ iocl.com অফিচিয়েল ছাইটৰ হোম পেজৰ হোৱাইট নিউ শাখাৰ লিংকত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ৰিকুৱাৰমেণ্ট অফ ইঞ্জিনিয়াৰিং অফিচাৰ্ছ এণ্ড এনগেজমেণ্ট এজ গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইঞ্জিনিয়াৰিং ইন iocl থ্ৰগেট 2021ত ক্লিক কৰিব লাগিব। এতিয়া নিৰ্দিষ্ট পদত আবেদন কৰিবলৈ ইয়াত আবেদনৰ বাবে ক্লিক কৰক। অপশ্যনলৈ যাওক। অৱশেষত প্ৰাৰ্থীসকলে নতুন পঞ্জীয়ন লৈ গৈ আবেদন কৰিব পাৰিব। যোগ্যতা কি লাগিব? প্ৰাৰ্থীসকলে AICTE UGCৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BTech, B বা এনেধৰণৰ নিয়মীয়া পাঠ্যক্ৰম উত্তীৰ্ণ হ'ব লাগিব। একে সময়তে কেমিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আদিৰ যিকোনো এটা ব্ৰাঞ্চৰ পৰা উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ উপৰিও আবেদনকাৰীসকলে এই বিভাগবোৰৰ পৰা 2021 বৰ্ষৰ গেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। কিন্তু মনত ৰাখিব যে নিযুক্তিৰ বাবে যোৱা বছৰৰ গেট পৰীক্ষাৰ নম্বৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ দ্বাৰা গণনা কৰা নহ'ব। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।